हेलो ভিউৱাৰ সকলোকে নমস্কাৰ জনাই পুনৰ মোৰ অন্যটা ৰেচিপি ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাৰ সকলো ভালে আছে, মোৰো বৰ্তমান ভালে। আজি ভাতৰ থালিখনত কি যোগাৰ কৰিছোঁ তাৰে ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, সকলোবোৰ জানিব। তেতিয়াহ'লে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি বনাবলৈ লৈছোঁ ৰৌ মাছ। ৰৌ মাছ ভাবিলোঁ আজি সৰিয়হ দি বনাই খাওঁ। সেই সৰিয়হ আধা ঘণ্টাৰ আগতে তিয়াই ৰাখিছিলোঁ, লগতে বিলাহী লৈছোঁ, পিঁয়াজ আদা ৰচুন প্ৰথমতে মই এটা পেষ্ট বনাই ল'ম মিক্সাৰ জাৰত দি, তাৰপিছত বিলাহী আৰু সৰিয়হ মানে আন এটা পেষ্ট বনাই ল'ম। এইফালে কেৰাহী পাতি দিলোঁ, তেল গৰম হ'লেই তাতে মাছ কেইপিচ দি দিছোঁ। মাছ কেইপিচ অকণমান ফ্ৰাই কৰি ল'ম, বহুত বেছি মানে ডিপ ফ্ৰাই নকৰোঁ, যিহেতু গ্ৰেভি বনাম। গ্ৰেভিত মানে ইমান ডিপ ফ্ৰাই নহ'লেও চলি যায়। এয়া মাছ কেইপিচ অকণমান ফ্ৰাই কৰি লৈছোঁ। সৰিয়হৰ লগত মানে ৰৌ মাছৰ জুতিটো ধুনীয়াকৈ মিলি যায়, খাবলৈও ভাল লাগে। এতিয়া মাছ কেইপিচ ফ্ৰাই কৰা হৈয়ে গৈছে। বেছি মানে ডিপ ফ্ৰাই কৰা নাই, একেখিনি তেলতে মানে বনাবলৈ লৈছোঁ তৰকাৰীখন। পিঁয়াজ আদা ৰচুনৰ পেষ্টটো দি দিছোঁ, তাতে দিছোঁ তেজপাত প্ৰায় থাকে বুলি ক'লেও বেয়া নহয়। দালি হওক চব্জি হওক মই মানে প্ৰায় এই তেজপাত দিওঁৱেই, খাবলৈও ভাল লাগে, গোন্ধটো বিশেষকৈ ভাল লাগে মানে। এয়া সম্পূৰ্ণ ব্ৰাউন কালাৰ হৈ গৈছে, পিঁয়াজ ভজা হৈছে, তাতে সৰিয়হ আৰু বিলাহীৰ পেষ্টটো দি দিছোঁ। এতিয়া ভালকৈ লৰাই থাকিম, লৰাই যেতিয়া মানে সম্পূৰ্ণ ড্ৰাই হৈ যাব, পানীবোৰ শুকাই যাব, তেতিয়ালৈকে ভাজি থাকিম। তাৰপিছত কুহুমীয়া গৰম পানী দিম। কুহুমীয়া গৰম পানী দিলে তৰকাৰীবোৰ খাবলৈ ভাল লাগে ন। এতিয়া নিমখ হালধি দিছোঁ নিজৰ সোৱাদ অনুসৰি। এতিয়া নিমখ হালধি দিয়াৰ পিছতো অলপ সময় ভাজি থাকিম। কৈছোঁৱেই যে সম্পূৰ্ণ মানে ড্ৰাই হ'বলৈ দিম। লৰাই এয়া চাওক ড্ৰাই হৈছে, এতিয়া পানী দিব হৈ গৈছে। এতিয়া কুহুমীয়া গৰম পানী দি দিম। এই মিক্সাৰ জাৰটোতে মানে অকণমান কুহুমীয়া গৰম পানী লৈ দি দিছোঁ, যিহেতু মানে মই 2জন মানুহৰ কাৰণে বনাইছোঁ। এই বিশেষ মানে পানী দিয়া নাই, অলপেই পানী দিছোঁ। এয়া পানী দিছোঁ, হৈছে আৰু এতিয়া উতলিলে হৈ যাব। এতিয়া লাহেকৈ উতলাই মাছ কেইপিচ দি দিছোঁ। জুইটো কমাই ৰাখিছিলোঁ, এতিয়া হাফৰ দি জুইটো হাই কৰি দিম। বেছি সময় নালাগে, খুব কম সময়ৰ ভিতৰতে হৈ গ'ল। ৰেডি হ'লেই। এইফালে আছে সৰিয়হৰ লগত ৰৌ মাছৰ জোল, আনফালে গাজৰ দিছোঁ আৰু দিছোঁ এই পিঁয়াজটো, এই কেঁচা পিঁয়াজটো মানে এই ঠাৰিডালহেঁতেন যে পিঁয়াজটো পায়, এইটো খাবলৈ খুব ভাল লাগে ন কেঁচাকৈ। আমি আনিলে মানে প্ৰায় খাওঁৱেই, ল'ৰাই মই। এয়া মাছ এপিচ দি দিছোঁ। এয়া আজি দুপৰীয়া থালিখন মানে এনেদৰে সজালোঁ। তাকে ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল। পুনৰ মোৰ অন্য এটা ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহিছোঁ, বাই।